নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি দীপাৱলী আৰু দীপাৱলী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সদায় ভাবোঁ ব্লগ বনাম বুলি, এলাহত মোৰ বহুত কিবাকিবি থাকিয়ে গৈছে। সেইদিনাও বজাৰ কৰিবলৈ গ'লোঁ। বজাৰ কৰিবলৈ ভাবিছিলোঁ মই ব্লগ কৰিম বুলি দেই, কিন্তু তথাপিতো মানুহৰ লগত লাজ লাগিলে, অকণমান আনকমফৰ্ট ফিল কৰিলোঁ, সেইকাৰণে নবনালোঁ। মই কাপোৰ এযোৰ কিনিবলৈ গৈছিলোঁ, মই ইয়াতে লগাই দিম বাৰু। আজি দীপাৱলী, সেইকাৰণে আজি সৰু সুৰাকৈ চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। দিনটোনো কেনেদৰে পাৰ কৰোঁ ব'লকচোন চাওঁ। আৰু ঘৰতে মানি প্লেণ্টৰ আমাৰ গছ এজোপা আছিলে, কিন্তু গছজোপা মৰিছে। কিন্তু বহুত ভাল আছিলে, ডাঙৰ ডাঙৰকৈ ফুলে। সেইকাৰণে সঁচটো বাচিবলৈ মই ইয়াতে এনেকৈ গিলাচ এটাত ৰাখি থৈছোঁ, যাতে সঁচটো থাকি যায়। আৰু এতিয়া আমি ব'লক চাকি বন্তিবিলাক চাই লওঁ। হোলী আহিছে, ৰংগোলীৰ কাৰণে ৰং আনিছিলোঁ, সেইবিলাকো আমি চাওঁ। দিৱালী ভাইবছ আহিবৰ কাৰণে অলপমান এনেই লাইট আনিছিলে ভাইটিহঁতে, তাকে লগাই দিছোঁ যাতে দেখি ধুনীয়া লাগে। আৰু এতিয়া ইয়াতে আছে বস্তুবিলাক, চাকি, ৰংগোলীৰ কাৰণে ৰং। ব'লকচোন আমি খুলি চাওঁ। ফাৰ্ষ্টতে আমি ৰংগোলীৰ কাৰণে চাম। এইকেইটা কালাৰ আনিছিলোঁ, বেছি নহয়, 5টা। ব্লু, য়েল্লো, অৰেঞ্জ, পিংক আৰু গ্ৰীণ, এইকেইটা কালাৰ আনিছিলোঁ। আৰু বগা লাগিলে আটাগুৰি লগাম। আৰু তাৰপিছতে চাকি আনিছিলোঁ। এইকেইটা ইমান মৰম লাগিলে দেখি, অকণমানি এইকেইটা। আৰু এটা আছে এইকেইটা। আৰু এজনী ঘৰৰ ওচৰৰ ভণ্টীয়ে তাই চাকি বনাইছিলে, তাইৰ পৰা লৈছিলোঁ এনেকুৱা চাকি, ধুনীয়াকৈ বনাইছে। মই এনেকৈ মোৰ দিগদাৰ হৈছে দেখাবলৈ, মই ফাৰ্ষ্টতে উলিয়াই ভালকৈ আপোনালোকক দেখুৱাই দিম হা। ফাইনেলি ৰংগোলীটো হৈ গ'ল, এনেকুৱা হৈছে দেখিবলৈ। অলপ লগতে আটাগুৰি মিক্স কৰি দিছোঁ, কাৰণ বটলকেইটা সৰু সৰু আছিলে যে ৰংগোলীৰ, জোখত নহ'ব বুলি ভাবি আটাগুৰি মিক্স কৰি দিছোঁ।